हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल आशा करो सकलो भाले আছে मोर खबर ভাল गाइस আজি মই আৰু মোৰ বন্ধু আমি দুইজন গৈছিলো নগাঁও ৰাস্তাৰ বৰ ঘৰলৈ কি হল কি নহল ভিডিওটো আপোনালোকে চাওক শেষলৈকে তেতিয়াহলে গোটেইখিনি আপোনালোকে গম পাই যাব আজি আমাৰ লগত কি ঘটিলে নে কি কও হাই গাইস এতিয়া বাজি গল 3টা আমি গোটেই কেজন চাওক এনেকৈ 6টা মান লৰা আমি এনেকৈ বহি আছে আমাৰ বয়লাৰ ফাৰ্মৰ ভিতৰতে জুবিন দাই যে কৈছিলে সেই আড্ডাটো কথা সেই আড্ডাটো আমি এনেকৈ ধৰি লওক গাঁৱৰ ল'ৰা কেইজন মানে এনেকৈ কৰি থাকো সবৰে নিজৰ নিজৰ কাম আছে কোনোবাই বিদেশত কাম কৰে কোনোবাই ঘৰতে কিবা এটা কৰে মই যেনেকৈ বয়লাৰ ফাৰ্ম কৰি আছো গোটেই কেইজন বেকাৰ নহয় সবে কিবা এটা কৰি আছো যেতিয়া আমি অকনমান ফ্ৰী সময় পাওঁ তেতিয়া আমি এনেকৈ লগ হওঁ বাৰু এইবোৰ বাদ দিয়ক এতিয়া আহক মেইন ভিডিওটোলৈ এতিয়া আমি নগাঁও ৰাস্তাৰ বয় ঘৰলৈ যোৱা ভিডিওটো আপোনালোকে চাওক তো গাইস ষ্টাৰ্ট কৰিছো এতিয়া আমি গৈ আছো নগাঁও ৰাস্তাৰ বয়হঁতৰ ঘৰৰ ফালে আমাৰ গাড়ীখন দেখিছে গাইস ষ্টাৰ্ট হ'ব নিবিচাৰে এইবিলাক ভাঙা চিঙা গাড়ী গাইস সেইটো আমাৰ ঘৰ এখন ভাল গাড়ী চোতালত পৰি আছে কিন্তু কি হ'ব গাড়ী মালিকে নিদিয়ে আমাক চুবলেই নিদিয়ে তই কম দামী মানুহ কম দামী গাড়ীত যা নে কি কয় হয় হয় এতিয়া আমি ওলাই দিলোঁ ঘৰৰ পৰা এতিয়া আমি গৈ আছোঁ নগাঁও ৰাস্তাৰ বয়হঁতৰ ঘৰলৈ নহয় মানে সিহঁতৰ ঘৰৰ ফালে যাম কথা পাতিম যদি ৰাস্তা পদূলিতে দেখা পাই যাওঁ তেতিয়াহ'লে মাত দিম আৰু যদি দেখা নাপাওঁ চাম যদি সিহঁতৰ ঘৰত সোমাব পাৰোঁ তো সোমামেই আমাক বা চিনি পায় নে নাপায় নাজানো গাইছ আমি কিন্তু ভালকৈ চিনি পাওঁ বৰ বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা 3-4 কিলোমিটাৰমান হ'ব নেকি গৈ আছোঁ গাইছ এখন আমাৰ গাঁওখন গাইছ ৰেকৰ্ডিংটো কেনেকুৱা হৈছে ক'ব আপোনালোকে মোৰ আকৌ হেডফোন নাই ডাইৰেক্ট মোবাইলতে যি ৰেকৰ্ড হৈ আছে সেইটোৱে অকণমান এডজাষ্ট কৰিব আৰু নেক্সট লগত মই ডেফিনেটলি হেডফোন লগাই আপোনালোকৰ লগত কথা পাতিম এইটো মোৰ বন্ধুৰ ঘৰ গাইছ আজি ইমান ট্ৰেক্টৰ ক'ত আহিছে নগাঁও লাগতা হে আমাৰ গাড়ী তেল শেষ হৈ গ'ল গাইছ গাড়ীখন ৰৈ যাব বিচাৰিছে পাতা নাহি কি হ'ব এতিয়া কেনেকৈ যাম হাই ৰে হাই তেলটো শেষ হৈ গ'ল হ'বলা তেলটো শেষ হৈ যোৱা নাই একচুৱেলি মানে কি জানেনে মোৰ গাড়ীখনৰ মানে অকণমান এটা প্ৰব্লেম আছে তেলটো কম হৈ গ'লে নিজে নিজে বন্ধ হৈ যায় মানে গাড়ীখনে আপোনাক বুজাব খোজে যেন আপুনি সোনকালে তেলটো ভৰাওক আৰু আমি জানে আৰু পইচা পাতি নোহোৱা মানুহ আমিও এনেকৈ যুঁজি বাগিয়ে ফুৰিম আমিও এনেকৈ যুঁজি বাগিয়ে চলাই ফুৰোঁ একেবাৰে সি শেষ হৈ নোযোৱালৈকে বাট এবাৰ কৈ ষ্টাৰ্টে নোহোৱা হ'ল কি হ'ব ঠিক নাই নালাগে হৈ যাব এইখিনিতে হৈ গ'ল গাইছ ছাকচেছ আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল আকৌ আমি যাত্ৰাটো গমনটো আৰম্ভ কৰি দিলোঁ গাইছ এতিয়া আমি আহি আমাৰ গাঁৱৰ শেষ মাথা পাই গ'লোহি মানে ক'ব পালোহি আমি শংকৰপুৰ চাৰিআলি ইয়াৰ পৰা ৰাইড ঘূৰিব লাগিব গাইছ ইয়াৰ পৰা ৰাইড ঘূৰিলে আমি শংকৰপুৰ পাম শংকৰপুৰ চাৰিআলি আৰু লেফ্টত গ'লে পাম মইনাপুৰ বজাৰ আমি এতিয়া ৰাইডত ঘূৰি দিছোঁ গাইছ এইখন হ'ব শংকৰপুৰ চাৰিআলি ইয়াৰ পৰা আকৌ ৰাইড যাব লাগিব তেতিয়া যাম আমি চিলা বজাৰ ৰোডত গাইছ এতিয়া আমি চিলা বজাৰ ৰোডত সোমাই দিলোঁ ইয়াৰ পৰা অকণমান আৰু কিমান হ'ব আধা কিলোমিটাৰ গ'লে আমি নগাঁও ৰাস্তাৰ বয় ঘৰ পাই যাম যদি আমি দেখা পাওঁ ৰাস্তাত তেখেতলোকৰ পৰিয়ালৰ কাৰোবাক তেতিয়াহ'লে নিশ্চয় মাত লগাম তেখেতলোকৰ ঘৰলৈ ডাইৰেক্ট যাবলৈ মানে ভাল নালাগে তাৰপিছতো চেষ্টা কৰিম কেতিয়াও গৈ পোৱা নাই গাইছ আজি আহিছোঁ আৰু এটা মনতে আশা এটা লৈ লগ পাম বুলি নাজানো কি হয় তো গাইছ সেইখিনিতে আছোঁ নগাঁও ৰাস্তাৰ বয়হঁতৰ ঘৰ এখন আমাৰ মাধৱদেৱ স্কুল আৰু এইটো হৈ গ'ল গাড়ীখন ঘৰতে আছে তাৰ মানে মানুহজনৰ ঘৰতে আছে আশে পাশে কেনেকুৱা থাকিব ইয়াতে চাওঁতে বহি খাই থাকক দেখা পাম চাগে তো গাইছ দেখা নাপালোঁ ৰাস্তাত এখন আমাৰ
মাধৱদেৱ স্কুল আৰু এই ঠাইডোখৰৰ নাম হ'ল পদুম পুখুৰী। কি কৰিবি যাবি সিহঁতৰ ঘৰলৈ? ক'ত নহয় কইনা? অ' নেহা বলক সকলোতো থাকিবই, কি কৰিবি এনেই যাম মাত এষাৰ দিম, কিনো ৰিয়েকশ্যন আহে। কি কৰিবি ক যাবি? যাম গৈ আহিম এবাৰ। এনেই গৈ চাম কিনো কয় একচুৱেলি ৰিয়েকশ্যনটো কি তেখেতলোকৰ। আমি কেমেৰা নকৰোঁ, কেমেৰাটো ইয়াতে অফ কৰোঁ। আমি পহিলা সিহঁতৰ ঘৰলৈ যাওঁ, কাৰণ আমি নোসোধাকৈ অকস্মাত কেমেৰাটো কৰি গ'লে ভাল নহ'ব হয়। কিবা কৰি আছে আমিতো একচুৱেলি আজিলৈকে তেখেতলোকক তেনেকৈ লগো পোৱা নাই ক'তো বা এনেকৈ মাতাও নাই। আজি ডাইৰেক্ট আহিছোঁ যেতিয়া এনেই এবাৰ সোমাম, কিনো কয় ৰিয়েকশ্যনটো চাম। অঁ তোকে চাওক আমাৰ সন্মুখত কোন দেখিছে, আমি লগ পাই গ'লোঁ আজি বাৰু আমি ভিডিঅ' নকৰোঁ, বেলেগ এদিন আমি আহিম ভালকৈ এটা ভিডিঅ' কৰিম নে কি কওঁ? আজি আমাৰ কোনো প্লেনিং নাছিল, অকস্মাত আহিছিলোঁ আমি, কাৰণ আমাৰ গাঁৱৰে। বেলেগ এদিন আমি ডেফিনেটলি আহিম। অঁ ঠিক আছে, আহিছোঁ মনত যেনেকৈ ভাবি আহিছিলোঁ সেনেকৈ আমি লগ পালোঁ নে কি কোৱা? লগ পাই কেনেকুৱা লাগিল? আমি ভাবা নাছিলোঁ একচুৱেলি আমাক লগ কৰিব বুলি হয়নে? কিন্তু মানুহজন একচুৱেলি ভিডিঅ'ত যেনেকুৱা মানে তেনেকুৱাই হয় নহয়? মানুহজনৰ মানে বিহেভিয়াৰটোত কোনো চেঞ্জ নাই, চেম টু চেম। খুব ভাল লাগিল লগ পাই। অঁ মানে আজি ভিডিঅ' কিয় কৰা নাই মানে মই ভাল নালাগিল, সুধি অহা নাই না, সেইকাৰণে মই ভিডিঅ' নকৰিলোঁ। অঁ আজি শ্বৰ্টকাট মাৰি দিওঁ, যাওঁচোন দেখিম। তো গাইজ চাওক এখন ডনবক্স ইংলিছ মিডিয়াম। কি কৰিবা, আমাৰ টকা পইচা নাই আৰু সেইকাৰণে মই ছোৱালীক পঢ়াব পৰা নাই ইয়াত আৰু হয় নহয়? আমিও গভৰ্ণমেণ্ট স্কুলত পঢ়িয়ে ডাঙৰ হ'লোঁ, ফ্ৰী এডুকেশ্যন। আমাৰ ল'ৰা ছোৱালীও তাতে পঢ়িব পাৰোঁ গাইজ, যি নহওক এইটো হৈ গ'ল শ্বৰ্টকাট। এই আমি আমাৰ কাকিৰফালে ৰাস্তা এনেকুৱাই গাইজ। আৰু বোমা বাইকৰ তেলখন আমাৰ উচুল হ'ল, যি নহওক হয়। আমাৰ তেলখন এনেই যোৱা নাই, আমি তেল মাৰিছোঁ যদি কামত আহিছে। অইন একো মানে নাই, মানুহজনক আমি লগ পাই মানুহজনৰ সৈতে যিকেইটা যি দুআষাৰ কথা পাতিলোঁ আমি তাতে সন্তুষ্ট, কিয়নো মানুহজন আমাৰ লগত মানে তেনেকুৱা ৰুথলি একো নাই মানুহজনৰ হয়নে? একদম তামোল চালি খোৱালে মাকে হয়। নেক্সট টাইম আমি একদম ডেফিনেটলি আপোনালোকলৈ ভিডিঅ' লৈ আহিম একেলগে। আৰু এইটো চাওক গাইজ আৰু এটা চাপ পাই এতিয়া আমি ঘৰ পামগৈ। এতিয়া আৰু অকণমান আগত আমাৰ ঘৰ গাইজ, ঘৰ আহি পাই গ'লোঁ। এতিয়া চবকে খোজ খবৰটো দি দিয়া যাওক নে কি কয়? কি হ'ল একচুৱেলি? নাম